এতিয়া কৈছে বোলে অসমলৈ আমি থাকিব খোজা ৰাইজ বোলে কৈছে এই পাপৰ নগণ্য বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ কাষত থকা উপদেষ্টাই ক'লে যে অভিধানৰ পৃষ্ঠা দুটামান লুটিয়াই লওক আৰু এটা শব্দ আছে পাপৰ। পাপৰ বুলি ক'লে নগণ্য বুলি কৈ ক'লে যে পাপৰ। কিন্তু আমি ক'ব খুজিছো সৰ্বানন্দ সোণোৱাল সভাপতি ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে নিজৰ কাষত লৈ থকা মনত তুমি অসম আন্দোলনৰ পবিত্ৰ ফচল অসম চুক্তি নামৰ এখন চুক্তি লৈ ফুৰিছিলা। চুক্তিখন তোমাৰ কাৰণে গীতা আছিল, তোমাৰ কাৰণে বাইবেল আছিল, তোমাৰ কাৰণে কোৰাণ আছিল। আৰু তুমি উন্মুক্ত কণ্ঠৰে এনেকুৱা যে জনতাক যেনেকৈ মই আজি কৈছো তুমিও কৈছিলা যে ৭১ পিছৰ বিদেশী অসমৰ মাটিৰ পৰা যাব লাগিব। তুমি এই কথাও কৈছিলা যে বিদেশী হিন্দু মুছলমানৰ নামত ভাগ ভাগ নাই। তুমি এই কথাও কৈছিলা যে যেতিয়ালৈকে বিদেশী বিকাম নহ'ব তেতিয়ালৈকে আন্দোলন কেতিয়াও প্ৰসন্ন নহ'ব। কোনো কাৰণে অসমৰ জনগণে কেতিয়াও কম্প্ৰমাইজ আপোচ নকৰে। হঠাৎ এই গাড়ীখনৰ খকত ক্ষমতাৰ লালসাত তোমাৰ নিজৰ কথাই পাহৰি গ'লা। পাহৰি গৈ এতিয়া আকৌ ২০১৪ চনলৈকে তোমালোকে বিদেশী আনিব খোজা। ই কেনেকুৱা ধৰণৰ যুক্তি, কেনেকুৱা ধৰণৰ অদ্ভুত কথা এটা। বিদেশী ১৯৭১ চনৰ পিছত অহা বিদেশী ৫ লক্ষই হওক, ১০ লক্ষই হওক, ২৫ লক্ষই হওক, ৫০ লক্ষই হওক, ৫ গৰাকীয়ে হওক, ১ গৰাকীয়ে হওক, এগৰাকী বিদেশীৰ বোজা ল'বৰ কাৰণে আমি প্ৰস্তুত নহয়। বিদেশী হিন্দুৱে হওক, মুছলমানেই হওক, কোনো বিদেশীৰ বোজা আমি অসমৰ ৰাইজে ল'বলৈ প্ৰস্তুত নহয়। এই কথা স্পষ্ট। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু বিদেশীয়ে হওক, মুছলমান বিদেশীয়ে হওক, অসমৰ মাটিৰ পৰা সকলো যাবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। এয়া স্পষ্ট কথা। তোমালোকৰ বাহিৰৰ মানুহৰ প্ৰতি যদি ইমান প্ৰেম, ৫৬ ইঞ্চি তোমালোকৰ বুকুৰ প্ৰধানমন্ত্ৰীক কোৱা যে ৫৬ ইঞ্চি বুকুত কিছু সোমাই হৃদয় আৰু ২-৪ ইঞ্চি বঢ়াব পাৰি নেকি কোৱা। আৰু প্ৰয়োজন হ'লে বিদেশীসকলে ৫ লক্ষ ১০ লক্ষ পুনৰ লক্ষ গুজৰাটলৈ লৈ যায়। এই দম মুখ্যমন্ত্ৰী আছে নাই, এই সাহস হেমন্ত আছে নাই। অমৃত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ৰঙা চকুত দেখি তোমালোকৰ হৃদয়ৰ প্ৰথম প্ৰতি মুহূৰ্ত প্ৰতি মিনিট তোমালোকৰ হয় নেকি? পুৱা উঠাৰ পৰা নিশা হোৱালৈকে জনতাৰ গৰ্জন, এই ডিব্ৰুগড়ৰ জনতাৰ গৰ্জন শুনিবৰ কাৰণে হিমন্ত আৰু সৰ্বানন্দ সোণোৱালে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ৰঙা চকু দেখি মুখ বুজা, কাণ কলা আৰু চকু অন্ধ হৈ গ'ল নেকি প্ৰশ্ন কৰিব খুজিছে। গতিকে যদিহে তোমালোকৰ ইমান আমাৰ প্ৰেম বিদেশীৰ প্ৰতি, কাৰণ নিজৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াটো সাংবিধানিক দায়িত্ব। বিদেশীসকলৰ প্ৰতি তোমালোকৰ হয়তো দৰদ কিমান, তোমালোকৰ দৰদ কিয় বা দৰদ তোমালোকে কি কাৰণে কৰিছে, মৰম কিহৰ, ইয়াৰ লগত নিশ্চিতভাৱে ৰাজনৈতিক মুনাফা লাভৰ চিন্তা জড়িত হৈ আছে। দিল্লীয়ে বিচাৰিছে যে অসমীয়া মানুহ যিহেতু স্বাধীনতা মানুহ, অসমীয়া মানুহৰ তেওঁতে মেৰুদণ্ড ভাঙি